guys, ki ultimate back to my channel vlog এটা vlog লৈ আহিছোঁ guys। আজি মানে পাঠশালাত আমাৰ এইবাৰ অসম সাহিত্য সভা হ'ব guys। তাতে আজি যাম A to Z কি কাম তাতে কি কৰিছে আপোনালোক সব A to Z দেখাম আপোনালোকে চাই দিয়ক। বলক গাইজ সাইকেল লৈ guys na cycle na rin kita dikin bolak saya dito pero saya daw dito পাৰ লৈ যাই সুৰে সব সব হৈ গৈছে সাহিত্য সভাৰ ফ্লেগ লগাইছি আহিবলৈ আমি পাঠশালা তাৰমানে পাঠশালা আহিবলৈ এতিয়া আমি য'ত সাহিত্য সভা তাৰমানে আৰু চলিব তাকালৈ আমি যাওঁ। আৰু আপোনালোকে ভিডিঅ'টোৰ মাজত এটা কথা কৰা মানে জানুৱাৰীৰ 31 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈ তাৰমানে চলি থাকে মানে পাঠশালাৰে আহি পালোঁ এতিয়া গেট এখন ফাৰ্ষ্ট গেট তাৰমানে বাৰে দিছে এতিয়া আমি য'ত বেষ্ট সাহিত্য সভা যোনটো সাহিত্য সভা তাৰে তাৰমানে এইটো কাৰ্যালয় গাইছ আমি য'ত তাৰমানে এখন কিন্তু অসম সাহিত্য সভা হ'ব আমি তাকালৈ আহিবলৈ চাওক। ৰাস্তাটো বানেই আছে আৰু হ'ব আপোনালোকে চাই যাওক চাওক কি হ'ল গাইছ এখন হ'ল আমাৰ ফাৰ্ষ্ট গেট চাওক কাম তাৰমানে চলি আছে কাম শেষে হোৱা নাই গাইছ কাম কৰি শেষে কৰিব গাইছে ইয়াতে এটা আল্টিমেট বস্তু দেখাবলৈ তাৰমানে আপোনালোকক দেখাই আছোঁ চাওক ইয়াতে এটা কি আল্টিমেট বনাইছে না গাইছ চাই দিয়ক আপোনাক দেখাই আছোঁ ওচৰৰ পৰা একবাৰ দেখাম চাওক গাইছ কি আল্টিমেট তাৰমানে আল্টিমেট ক'ব ভাষা নাই কি আল্টিমেট বনাইছে চাওকচোন একবাৰ আল্টিমেট খুলিব পাৰি এইটো তাৰমানে কি সূতা এইটো কাপোৰৰ সূতা নেকি গাইছ চাওক কি আল্টিমেট দুটা লোহা আৰু কাপোৰৰ সূতা দি বনাইছে একেলগে চাওক আল্টিমেট দিছে গাইছ সাহিত্য সভা তাৰমানে প্ৰস্তুতিহে আপোনালোকক দেখাব আহিছোঁ দিয়ক চাওক না কি আল্টিমেট ক'লোঁ আপোনালোক এটা নামঘৰ বনাইছে আপোনালোক দেখাম আপোনালোকে চাওক না কি আল্টিমেট নামঘৰ বনাইছে এইটো অনলি বাঁহ আৰু এই খেৰ এটা খেৰটো তাৰমানে এই চাওক কি আল্টিমেট তাৰমানে এইটো নামঘৰ বুলি চাওক কি আল্টিমেট চাওক এই গাইছ চাওক কি চাওকচোন কি ভেলা পুঁজি কেনেকৈ বনাইছে চাওক আৰু এইটো চাওক আৰু পাৰ্কখন টাইপৰ বনাইছে চাওক এই তাতে কি আল্টিমেট চাওক না কি মজা হৈছে একবাৰ। আৰু মই গাইছোঁ শুনা মতে মানে 10 কৰোৰ টকা মানে বাজেট 10 কৰোৰ টকা আৰু মাটি মানে 30 বিঘাৰো ওপৰত মাটি তাৰমানে ইয়াতে লৈছে। আৰু আমাৰ দেউতাৰ সৰু থাকোঁতে আমাৰ ফাৰ্ষ্ট একবাৰ ইয়াতে হৈছে আৰু এইবাৰ 2025 চনত আমি দেখা পাম মানে চাওক দিয়ক বানাই পেলাইছে মানে জাপি যি আছে গাইছ যাৰে 120 ফুট নেকি গাইছ 120 মিটাৰ নে 120 ফুট ভালকৈ নাজানো আৰু গাইছ চাওক কি আল্টিমেট চাওক গাইছে এই জাপিটো মানে ওইলে বহুত দিন বানে আছে কি বৰ্তমানলৈকে ওলাই নাই চাওক কাম কৰি আছে চাওক খুৰাও কাম কৰি আছে বিজ্ঞান মেলা হ'ব আপোনালোকক দেখাই আছোঁ A to Z দেখা আপোনালোকক কৈছোঁ না A to Z দেখাম চাওক বিজ্ঞান মেলা মানে কিবা এটা মানে বহুত বছৰ মানে বহুত কভাৰ কিবা বস্তুটো মানে দেখাব চেষ্টা কৰিছে এতিয়া বিজ্ঞান মেলা চাওক আল্টিমেট হ'ব গাইছ আল্টিমেট ক'লোঁ
মানে কাম কাম কৰি কৰি শেষ কৰিব পৰা নাই কাম কৰি আছে চাওক কাম কৰি আছে চাওকচোন এই আগৰ দিনৰ যি ঘৰ আছিলে মানে খেৰৰ ঘৰ এই খেৰৰ ঘৰ কেনেকুৱা সৰু সৰু তাৰমানে ঘৰ বনাইছে চাওক একবাৰ এতিয়া অসম সাহিত্যত তাৰমানে বহুত বস্তু তাৰমানে চাবলগীয়া বস্তু বহুত বস্তু আছে আপোনালোকে চাই শেষ কৰিব পাৰিব নাই একদিনত গাইছে শেষ কৰিব পাৰিব নাই চাই তাৰমানে ক'লোঁ আৰু আপোনালোকে একবাৰ আহিলে আপোনালোকে গম পাব কি আল্টিমেট হৈছে না চাওকচোন একবাৰ গাইছে গেটে মোটামুটি 4-5খনমান গেটে বনাইছে এই এখানে গেট বানাই আছে এই গেট মানে বানাই আছে চাওক এনেকৈ গেট বানাই আছে 5খনমান গেটেৰে মানে চব একেবাৰে আৰু এখন মেইন ষ্টেজ আল্টিমেট এটা ভিউ চাওক তাৰমানে ক'লোঁ আৰু আপোনালোক খৰচ কৰিছে পইচা এই মানে সাহিত্য সভাৰ যোনখন ফ্লেগ আছে ফ্লেগখন মানে এই ওপৰত দিব নেকি এই ওপৰত দিব যাতে চাওক কাম মানে কৰি আছে চাওক আৰু এদি ষ্টেজখন কেজেৰে ওপৰত উঠিলে চাওক বাকী সেই ওপৰত তাৰমানে ফ্লেগ দিব ফ্লেগ মানে অসম সাহিত্য সভাৰ যোনখন ফ্লেগ আছে ফ্লেগখন ওপৰত দিব চাওক কাম চলি আছে তাৰমানে সেই গাইজ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে চাই ভাল লাগিছে যদি লাইক কৰক আৰু শ্বেয়াৰ কৰক লগতে ছাবস্ক্ৰাইবটো কৰিব দিয়ক গাইজ আৰু আপোনালোকক এটা আৰু নেক্সট ভিডিঅ' আৰু এটা অসম সাহিত্য তাৰে ভিডিঅ' দিম আপোনালোকে চাব লাগি গাইজ দিয়াৰ গাইজ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই